নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম উদয় আৰু আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে চম্পাৱতী জলপ্ৰপাত কোন ৰাজ্যত অৱস্থিত? চম্পাৱতী জলপ্ৰপাত কোন ৰাজ্যত আছে? অপশ্যন 4টা দিয়া আছে আৰু ইয়াৰ মাজত শুদ্ধ এনচাৰ অপশ্যন এ অসম। অসমত চম্পাৱতী জলপ্ৰপাতটো আছে। তাৰ পাছত নেক্সট কুৱেশ্যন, অসমত দাস প্ৰথাৰ কেতিয়া নিষিদ্ধ কৰা হৈছে? অসমৰ দাস প্ৰথাৰ কেতিয়া নিষিদ্ধ কৰা হৈছে সুধিছে। অপশ্যন 4টা দিয়া আছে আৰু ইয়াৰ মাজত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি 1843 চনত। অসমত দাস প্ৰথা 1843 চনত 1843 চনত নিষিদ্ধ কৰা হৈছিল। তাৰ পাছত আজিৰ নেক্সট কুৱেশ্যনটো হৈছে হালধীয়া চৰায়ে বাওদান খায় কাৰ ৰচনা? হালধীয়া চৰায়ে বাওদান খায় কাৰ ৰচনা সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ জনাৰ আগতে আপোনালোকে প্লিজ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। তেতিয়া মই অলপ মটিভেট পাওঁ আৰু ভিডিঅ' বনাবলৈ। প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি হোমেন বৰগোহাঁই। হালধীয়া চৰা বাওদান খায় হোমেন বৰগোহাঁই দেৱৰ ৰচনা হয়। তাৰ পাছত নেক্সট কুৱেশ্যন, কোন চনত গান্ধী ডাৰ্উইন চুক্তি স্বাক্ষৰিত হৈছিল? কোন চনত গান্ধী ডাৰ্উইন চুক্তি স্বাক্ষৰিত হৈছিল সুধিছে। অপশ্যন 4টা দিয়া আছে, ইয়াৰ মাজত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি 1931 চনত। 1931 চনত গান্ধী ডাৰ্উইন চুক্তি স্বাক্ষৰিত হৈছিল। তাৰ পাছত নেক্সট কুৱেশ্যনটো হ'ব, এটা কাবাডী দলৰ কিমানজন খেলুৱৈ থাকে? এটা কাবাডী দলত কিমানজন খেলুৱৈ থাকে সুধিছে। এইটোতো সকলোৱে জানে কাবাডী দলত কেইজন প্লেয়াৰ থাকে এটা দলত। তেন্তে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি 7জন। এটা কাবাডী দলত 7জনকৈ খেলুৱৈ থাকে। তাৰ পাছত নেক্সট কুৱেশ্যনটো হ'ব, মহাবোধি মন্দিৰ কোন ৰাজ্যত আছে? মহাবোধি মন্দিৰ কোন ৰাজ্যত আছে খুজিছে। অপশ্যন এ অসম, অপশ্যন বি গুজৰাট, অপশ্যন চি কেৰালা, অপশ্যন ডি বিহাৰ। আৰু ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি বিহাৰত। মহাবোধি মন্দিৰ বিহাৰ ৰাজ্যত অৱস্থিত। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে, কুচিপুড়ি কোন ৰাজ্যৰ ধ্ৰুপদী নৃত্য? কুচিপুড়ি কোন ৰাজ্যৰ ধ্ৰুপদী নৃত্য সুধিছে। অপশ্যন এ নাগালেণ্ড, অপশ্যন বি মণিপুৰ, অপশ্যন চি অন্ধ্ৰপ্ৰদেশ, অপশ্যন ডি বিহাৰ। আৰু অপশ্যন 4টাৰ মাজত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি অন্ধ্ৰপ্ৰদেশ। কুচিপুড়ি নৃত্যটো অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ ধ্ৰুপদী নৃত্য হয়। তাৰ পাছত নেক্সট কুৱেশ্যন, আটাইতকৈ পাতল ধাতু কি? আটাইতকৈ পাতল ধাতু সুধিছে। অপশ্যন এ লিথিয়াম, অপশ্যন বি ছ'ডিয়াম, অপশ্যন চি পটাছিয়াম, অপশ্যন ডি ওপৰৰ এটাও নহয়। আৰু ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন এ লিথিয়াম হৈছে আটাইতকৈ পাতল ধাতু। তাৰ পাছত নেক্সট কুৱেশ্যন হৈছে, দৈত কি এচিড থাকে? এইটোতো সকলোৱে জানে যে দৈত কি এচিড থাকে। অপশ্যন এ লেক্টিক এচিড, অপশ্যন বি চাইট্ৰিক এচিড, অপশ্যন চি মেলেইক এচিড। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ লেক্টিক এচিড। দৈত লেক্টিক এচিড পোৱা যায়। তাৰ পাছত নেক্সট কুৱেশ্যন, ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াৰ আগতে ইউনেস্কোৰ ফুল মিনিংটো আপোনালোকে প্লিজ কমেণ্টত জনাব। আৰু ইয়াৰ অপশ্যন 4টা দিয়া আছে, ইয়াৰ মাজত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি পেৰিছত। ইউনেস্কোৰ মুখ্য কাৰ্যালয় পেৰিছত অৱস্থিত হয়। ইউনেস্কোৰ ফুল মিনিংটো আপোনালোকে প্লিজ কমেণ্টত জনাব। তাৰ পাছত নীতি আয়োগৰ প্ৰথমখন বৈঠক ক'ত অনুষ্ঠিত হৈছিল? নীতি আয়োগৰ প্ৰথমখন বৈঠক ক'ত অনুষ্ঠিত কৰা হৈছিল সুধিছে। অপশ্যন এ হায়দৰাবাদ, অপশ্যন বি বাংলাদেশ, অপশ্যন চি দিল্লী, অপশ্যন ডি মুম্বাইত। আৰু অপশ্যন 4টাৰ মাজত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি দিল্লীত। নীতি আয়োগৰ প্ৰথমখন বৈঠক দিল্লীত অনুষ্ঠিত হৈছিল। তাৰ পাছত নেক্সট কুৱেশ্যনটো হ'ব, নিউজিলেণ্ডৰ ৰাজধানী কি? এনেকুৱা ৰাজ্যৰ ৰাজধানীৰ পৰা এটা কুৱেশ্যন আহিবই পাৰে, আপোনালোকে প্লিজ ভালদৰে মনত দি চাব। নিউজিলেণ্ডৰ ৰাজধানী কি সুধিছে। অপশ্যন এ দিল্লী, অপশ্যন বি মাদ্ৰাজ, অপশ্যন চি ৱেলিংটন, অপশ্যন ডি বেংগলোৰ। এইটোতো গম পায়, অপশ্যন চাই গম পায় যে কোনটো হ'ব। ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন চি ৱেলিংটন। নিউজিলেণ্ডৰ ৰাজধানী হয় ৱেলিংটন। তাৰ পাছত নেক্সট কুৱেশ্যনটো হ'ব, ওজনৰ SI একক কি?
ওজনৰ SI একক কি সুধিছে অপশ্যন এ আছে জুল অপশ্যন বি আছে কেলভিন অপশ্যন চি আছে নিউটন অপশ্যন ডি পাস্কেল ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি নিউটন ওজনৰ SI একক হয় নিউটন বলৰ SI এককো নিউটন হয় এইটো মনত ৰাখিব তাৰ পাছত মহাত্মা গান্ধীয়ে কৰিম কি মৰিম স্লোগানটো কোনটো আন্দোলনত দিছিল এই কোৱেশ্চনটো কিন্তু বহুতো এক্সামত আহিছে প্লিজ চাব এইটো মহাত্মা গান্ধীয়ে কৰিম কি বা মৰিম স্লোগানটো কোনটো আন্দোলনত দিছিল সুধিছে অপশ্যন 4টাৰ মাজত শুদ্ধ এনসাৰ অপশ্যন চি ভাৰত ত্যাগ আন্দোলনত মহাত্মা গান্ধীয়ে কৰিম কি বা মৰিম স্লোগানটো দিছিল তাৰ পাছত নেক্সট কুৱেশ্চনটো হৈছে বিষ্ণুপ্ৰসাদ ৰাভাক কোনে কলাগুৰু উপাধি প্ৰদান কৰিছিল বিষ্ণুপ্ৰসাদ ৰাভাক কোনে কলাগুৰু উপাধি প্ৰদান কৰিছিল সুধিছে প্লিজ বন্ধুসকল ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰিব আৰু প্লিজ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব আৰু অপশ্যন এ আছে মহাত্মা গান্ধী অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ অপশ্যন চি সৰ্বপল্লী ৰাধাকৃষ্ণ অপশ্যন ডি আছে জৱাহৰলাল নেহেৰু আৰু ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন নম্বৰ চি সৰ্বপল্লী ৰাধাকৃষ্ণই বিষ্ণুপ্ৰসাদক কলাগুৰু উপাধি প্ৰদান কৰিছিল